দাদা ডিউটিলৈ যাও নি? মই ডিউটিলৈ ওলালো। দাদা দাদা মোলে একদম স্কুল যোৱা বেগ এটা আনি দিবা, নঙা নঙা বেগ। মই হেনা আনি দিছিলোহে এটা বেগ, সেইটো ছিঙিলিয়ে নি? ইমান দিন যায় নি আৰু সেইটো বেগ? সেইটো বেগ কাহানি বা খতম হ'ল মোৰ। সোনকালে আনি দিবা বেগ এটা, স্কুল যাব লাগে নহয় মোক। দে হ'ব দে, আনি দিম বাৰু। চিংকি বা দিয়া আমি কিবা এটা খেলো। কি খেলিবি বাৰু? বতৰো ডাৱৰীয়া নহয়, দেখিছ না ওপৰৰ ফালে একেবাৰে কলা মলা কৰি আনিছে, বৰষুণে দিব কিন্তু। ভিতৰতে কিবা এটা খেলগে বল। সেয়া দেখিছানে বাৰু বা? দিনে দেখিছ না বৰষুণটো কম নহয়। বৰষুণৰ কথা পাতিছিলাহে, ন্যায় হৈছে বৰষুণটো নহয়। কি হব জানো, একেবাৰে বানপানী আহিব নে কিয়ে নে? বলা বলা ভিতৰলৈ বলা, দেখিছ না বৰষুণ একেবাৰে তিতিবই জুবলা হৈ মাতে। গণেশ একেবাৰে চতুৰ্ফালে চিঞৰ দিছে হয়। দেখিছানে বাৰু গণেশ দাই যিটোহে চিঞৰ দিছে, এইবোৰ বতৰ আগজাননী, গম পাইছ পাইছে? বতৰটো একেবাৰে ডাৱৰীয়া যে, বানপানী হব নে কিয়ে নে, তাই সেইকাৰণে ভয়তে এইবোৰ জীৱ জন্তু নহয় জানো, চব গম পাই সিহঁতি, আগতীয়াকে গম পাই এইবোৰ বানপানী হব যেনহে পাইছো আৰু মই। ভাইটি দেখিছ নাই, লগালগ পানী বাঢ়ি গল, একেবাৰে ঘৰ দুৱাৰ উটুৱাই নিব এতিয়া। সেইহৰীয়া বানপানী আহিলা, মই আকৌ সাঁতুৰিব নাজানো নহয়, কি হব বাৰু? চিংকি বা খুৰী বাহিৰলৈ ওলাই আহকচোন, বানপানী হল, বানপানী বাহিৰ। এনেকুৱা বতৰত শুই কেনে কিন্তু বিৰাট মজা লাগে আকৌ দেই। চিংকি তই আকৌ এই কাঁহী বাতি কেইটা ধুই থবিচোন দেই, মই অকমান শুই লওঁ। হ'ব দিয়া, তুমি শুই লোৱা, মই ধুই দিম বাৰু। এইকেইটা খেলা চেছে যাচোন চিংকি। গণেশ পানীখন শুই থকা সময়ত আকৌ চেতিয়া নাথাকিবি আকৌ দেই, মাৰ খাবি আকৌ। গণেশে বুলি কৈছো আকৌ, পানীখন মাৰি নাথাকিবি আকৌ, গোটেই চাংখন তিতি গৈছে। হে ভগৱান, প্ৰভু ঈশ্বৰ, একেবাৰে বানপানীচোন দবা দবা বাঢ়িছে। চিংকি বা আমি সাঁতুৰিবলৈ নাজানো নহয়, ডুব খাই যাম এতিয়াচোন, পানীচোন একেবাৰে বাঢ়ি বাঢ়ি গৈ আছে, বৰষুণডালো নেৰা হ'ল নহয়। ৰবা মই জখলাডাল আনি আছো, নহলে এতিয়া একেবাৰে দবা দবা বানপানী বাঢ়িলে উঠি বাঢ়ি যাব লাগিব আমি। চিংকি বা সোনকালে আনা, পানী খাই খাই মন নহয় আমি এতিয়া। গোটেই বিচনা পিটালে, দেখিছনে বাৰু? বাপৰে, দেখিছনে বাৰু গোটেই পানী, বৰষুণৰ পানী একেবাৰে বানপানী হৈ গল, বিচনাও ডুবিব এতিয়া। ল'ৰাকেইটা বাহিৰত আছিলে নহয়, একেবাৰে কি হৈছে আকৌ? দে তহঁতিকেইটা সোনকালে ওপৰলে, ঘৰ ওপৰলে, নহলে ডুবি মৰিবি এতিয়া। মই পিছলি গলো। চিংকি বা ভাইটি একেবাৰে ডুব খাই যাবগে এতিয়া। চিংকি কি হল, তুমি কান্দিছা যে, পুতুকনে উঠি গল নেকি বাৰু? এই নহয় পুতুকনে ডুব খাই গলা, বিচৰাচোন তলত তুমি। ৰিংকি চব ফালে বানপানী, আমি উঠি যামগে এতিয়া। ভাল কাহিখন পালো বুলিহে ভিতৰ। আমাৰ মা পাপাহঁতে কি হৈছে বাৰু? বজাৰলৈ গৈছিলে, উঠি যোৱা নাইতো বানপানী দেখাবা। একেবাৰে দবা দবা বাঢ়িছে বানপানী, কি হব বাৰু এতিয়া? কোনো সহায় কৰিবলৈ নাই আমাৰ। চবৰে বিপদ হৈছে, কোনে কাক সহায় কৰিব? আমি আৰু কি হব বাৰু? যদি কেৰাহীটো ডুব খাই যায় মৰিলো আমি দুজনী। তুমি মাথা এটা গোটেই লগ পাইছো আকৌ, দাঙি চোৱাচোন, দাঙি চোৱা। পুতুকনে হয়। পুতুকন তই জীয়াই আছ নাই বাৰু?
সেই হৰি মাছ চাপ নাই যে ধৰ তলৰ ফালে ধৰ একেবাৰে ওপৰলৈ উঠাই দিয়া এই হৰি ল'ৰাটো একেবাৰে মাছ চাপ নাই হেৰি কৈছোন একেবাৰে ল'ৰাটো ঠাণ্ডা পৰি গৈছে চিংকি ভৰি ফালে মালিচ কৰি দেচোন অকণমান তুমিও মূৰৰ ফালে অকণমান মালিচ কৰি দিয়া উশাহটো খুৱাই আহিব তেতিয়া ৰ ইমান চিন্তা নকৰিবি ভগৱানে কিবা এটা নহয় কিবা এটা সহায় কৰিব দেখিছ না বৰষুণটো নাই হয় একেবাৰে ভেদা দিছে বতৰটো বৰুণ দেৱতা একেবাৰে পাগলে হ'ল নে কিয়ে নে ইমান ধেৰ বৰষুণ দিছে মানুহৰ কিমান হাহাকাৰ হৈছে অলপ বুজি পাব লগা নহয় কতনো বুজি পাব দুখীয়া দুখ বৰুণ দেৱতাই কিজানি মস্তে মাৰি শুই আছে সেই হৰি এজনী ইমান ডাঙৰ মাছ আমাক খাই পেলাব এতিয়া প্ৰকাণ্ড মাছত কৈছ চুপ এনেকে খাদিলে মাছে ক'ত বুজি পাব কুকুৰাকে চু কৰা মাছে নুবুজে হাবো মা মই ক'ত আছো বাৰু ল'ৰাটো মাতো ঘূৰি আহিলে পাই তই হেৰি আকৌ ঘৰৰ ওপৰত উঠি আছ তই পানীত ডুব খাই গৈছিলি নহয় মই পানীত ডুব খাই গৈছিলো নি মই আকৌ মাতো ঘূৰি নাহিব বুলিয়ে ভাবিছিলো মই মৰি থাকিছিলো আকৌ চিংকিবা জমটোতে লৈ গ'ল গোটেই লাগিছিলে মোৰ একেবাৰে চিংকিবা তললে দেখিছা না পানী বৰ জবে বাঢ়িছে আকৌ ঘৰৰ ওপৰত পাবহি এতিয়া বৰ জবে পানী বাঢ়িছে আকৌ ঘৰ মুধৰ পালেহি বানপানী মা কি কৰিম বুলি ভাবিছা মইতো সাঁতুৰিবলৈ নাজানো ময়ো সাঁতুৰিব নাজানো নহয় কি হব বাৰু মোবাইল চবাইল চব ডুব খালা তলত কালে ফোন মাৰ কি কওঁ একো উপায় নাইকিয়া হৈছে জহনীয়া মাছ আমাৰ কেৰাহীখনত উঠি দিছে আমি যেন তেন উঠি আছোহে ডুব খাই যামচোন আমি মাছজনীনো কৰ কথাডাল বুজি পাব হয় অকৰানে টপঙা হলি তই যদিহে কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব